নমস্কাৰ এলাইফ নিউজৰ ষ্টুডিঅ' মজিয়াত মই গৌৰীমা ৰয়। আৰ্থিক দৈন্যতা শিক্ষাৰ ক্ষেত্ৰত হেঙাৰ হ'ব নোৱাৰে সেই কথা পুনৰবাৰ প্ৰমাণ কৰি দেখুৱালে দেৰগাঁও আমনিপাম গাঁৱৰ নৱনীতা বৰাই। উল্লেখ্য যে যোৱা 6 জুনত ৰাতিপুৱা অনলাইনযোগে হাইস্কুল শিক্ষান্ত পৰীক্ষাৰ ফলাফল ঘোষণা কৰা হৈছিল। আৰ্থিক দৈন্যতাৰ মাজতো অশেষ কষ্ট আৰু সাধনাৰ বলত যোৱা 6 জুনত ঘোষিত উচ্চ মাধ্যমিক পৰীক্ষাৰ ফলাফলত 83% নম্বৰ আৰু 4টা বিষয়ত লেটাৰ মাৰ্কসহ সুখ্যাতিৰে উত্তীৰ্ণ হৈ মাক দেউতাকৰ লগতে অঞ্চলটোলৈ গৌৰৱ কঢ়িয়াই আনিবলৈ সক্ষম হৈছে। যোৱাকালি দেৰগাঁও ছাত্ৰ সন্থাৰ বিষয়ববীয়াসকলে নৱনীতা বৰাৰ ঘৰত উপস্থিত হৈ তেওঁক সম্বৰ্ধনা জনোৱাৰ লগতে উচ্চ শিক্ষাৰ বাবে সকলো খৰচ বহন কৰাৰ দায়িত্ব লয়। মই আপোনালোকলৈ ধন্যবাদ জ্ঞাপন কৰিছোঁ। মই অৱশ্যে ছাত্ৰীগৰাকী অভিভাৱক নহয়, পিতৃ নহয়, পিতৃয়ে কাষত ৰৈ আছে। মই ওচৰ সম্বন্ধীয় এজন পিতৃ বুলি ক'ব পাৰি। কথা হৈছে কি, ছাত্ৰীগৰাকী একেবাৰে এটা নিকিন পৰিয়ালৰ ছাত্ৰী। তেওঁ খুব কষ্টৰ মাজেৰে পঢ়িছিল। মানে যিগৰাকী ছোৱালী এখন পঢ়িবলৈও সামান্য এখন টেবুল নাই, বিচনাৰ ওপৰতে কিতাপ থৈ পেলাই তাই পঢ়িবলগীয়া অৱস্থা হয়। বাহিৰা কিতাপ বুলিবলৈও পঢ়িব পৰা নাছিল। দুই একে বা স্কুলৰ শিক্ষক শিক্ষয়িত্ৰীও মাজে সময়ে আহি অলপ কিছু কিতাপ পত্ৰ বা বহি চহি দি সহায় কৰিছিল। আৰু বিশেষকৈ মাকগৰাকীয়ে ৰাতি নিজে টোপনি ক্ষতি কৰি হ'লেও ছোৱালীজনীৰ ওচৰত কাষত বহি পঢ়ুৱাই আছিল। তেনেধৰণে কষ্ট কৰি পেলাই ছোৱালীজনীয়ে পঢ়িছিল। আৰু টিউশ্যন বুলিবলৈ তেনেকৈ নাছিল, দুই এটা মাত্ৰ টিউশ্যন যোগাৰ কৰি দিছিল। আমি এটা কথাই আনন্দিত হৈছোঁ গাঁওবাসী হিচাপে, তেওঁ ইমান কষ্টৰ মাজেৰে পঢ়িও আমাৰ গাঁওখনৰ এটা সুনাম অৰ্জন কৰিছে। বিশেষকৈ দেৰগাঁও টাউন হাইস্কুলৰ পৰা তেওঁ আজি এই বৰ্ষত বেষ্ট ছাত্ৰী হিচাপে পৰীক্ষাত উত্তীৰ্ণ হৈছে। 83% পাইছে, 4টা বিষয়ত লেটাৰ পাইছে। সেইকাৰণে আমি খুব আনন্দিত হৈছোঁ, ইমান কষ্টৰ মাজেৰে পঢ়িছে। খালি মূল কথা হৈছে কি, তেখেতৰ সকলৰ ঘৰৰ অৱস্থা একেবাৰে বেয়া, বিশেষকৈ আৰ্থিকভাৱে অতিকৈ দুৰ্বল। এতিয়া আমাৰ অভিভাৱক বা ছাত্ৰীগৰাকী এটা সমস্যাত পৰিছে যে ইয়াৰ পিছৰ পৰ্যায়ত তেওঁ কেনেকৈ পঢ়িব সেইটোত এটা চিন্তাৰ বিষয় হৈছে। সেইকাৰণে তেওঁ কি পঢ়িব তাত এটা দুধুৰ-মধুৰ এটা অৱস্থা আহি গৈছে। মানে ছায়েন্স পঢ়িবলৈ যদিও ইচ্ছা আছে, তথাপি মাজত ভয় খাইছে, কিজানি পইচা পাতি মাক দেউতাকে অসুবিধা হ'ব বা দিব নোৱাৰিব। সেইকাৰণে আমি অভিভাৱক বা গাঁৱৰ ওচৰ সম্বন্ধীয় হিচাপে আপোনালোকৰ যোগেদি চৰকাৰৰ ঘৰলৈ আমি এটা জনাব বিচাৰিছোঁ বা আহ্বান জনাইছোঁ। ছাত্ৰীগৰাকীক এই ভৱিষ্যতে উচ্চ শিক্ষা লাভৰ ক্ষেত্ৰত কিছু মানে সহায়, আৰ্থিক সহায় বা পঢ়া শুনাৰ ক্ষেত্ৰত বিভিন্ন ধৰণে সহায় সহযোগিতা আগবঢ়ালে ছাত্ৰীগৰাকীয়ে ভৱিষ্যত নিশ্চয় নিজৰ জীৱনটো গঢ় লৈ ল'ব পাৰিব বা এই দুখীয়া পৰিয়ালটিক ভৱিষ্যতে উদ্ধাৰ কৰিব পাৰিব। আমি সেইটোৱে কামনা কৰিছোঁ। আৰু আমি গাঁওবাসী হিচাপে যি পাওঁ আমি তেওঁক সহায় কৰিম। আৰু চৰকাৰৰ পৰা, আপোনালোকৰ তৰফৰ পৰা বা অন্যান্য অনুষ্ঠান প্ৰতিষ্ঠানৰ ফালৰ পৰাও ছাত্ৰীগৰাকীক পঢ়াত কিছু সহায় কৰিব বুলি কিতাপ পত্ৰ বা আৰ্থিক অনুদানে এইখিনি আমি আশা কৰি আপোনালোকলৈ শুভেচ্ছা জ্ঞাপন কৰিম।